হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আজি বৰ এটা বিশেষ কাৰণত ভিডিঅ'টো বনালোঁ। বহুত দিনৰ মূৰত আচলতে ভিডিঅ' বনাইছোঁ, আপোনালোকৰ মাজলৈ আহিব পৰা নাছিলোঁ। আৰু এতিয়া আহিছোঁ কামৰ জেগাত আছোঁ, কিন্তু পটককৈ মনত পৰিলে ভিডিঅ'টো কৰি পেলাওঁ বুলি ভাবিলোঁ। মনত এটা ক্ষুধনি লাগি আছিলে। মানে কথা হ'ল কি, লাবুমণি আমচং কি এই আছাম জেট বুলি ইউটিউব চেনেলটো আছে, তেখেতৰ এটা ভিডিঅ' ভাইৰেল হৈ আছে। মানে তেখেতে কিবা ৰাস মহোৎসৱত গৈ পেলাই কৃষ্ণক যশোদাই খেদি থকা দৃশ্যটো, দধিম খোৱাৰ কাৰণে যি খেদি আছিলে সেই দৃশ্যটো কিবা ভুলকৈ উপস্থাপন কৰিছে। মানে তেখেতে কোৱা শুনা পালোঁ তাত কিবা বাবা গণেশে দধি খোৱাৰ কাৰণে মাকে খেদি ফুৰিছে। আপোনালোকে অসমৰ কোনো এখন গাঁৱত এনেকুৱা ৰাস দেখা নাই যে আগে আগে বাবা গণেশ দৌৰি আছে, পিছে পিছে মাক যশোদা, আৰু গোপী এগৰাকীয়ে বাধা দিছে যে বাবা গণেশে যি মাখন চুৰ কৰি খালে খাওক, তাক আৰু একো শাস্তি দিব নালাগে। এনেকে ঘূৰাই সেই চিনটো চকৰি বুলিয়ে ক'লো। কথা হ'ল কি, মানে তেখেত ইউটিউবাৰ হোৱাৰ উপৰিও তেখেত এজন কি কয় এইটো শিক্ষক বোলে। এজন শিক্ষকে যদি এই সাধাৰণ কথাটো নাজানে, তেনেহ'লে সাধাৰণ ল'ৰা ছোৱালীক তেওঁ কি শিক্ষা দিব? তেখেতক অলপ অধ্যয়ন কৰক তেখেতে, এই সাধাৰণ ভুলবিলাক নক'ব। আৰু অলপ দিনৰ আগত আৰু এটা ভিডিঅ' তেখেতৰো ওলাইছিলে, কিবা চুকাফাৰ মূৰ্তিটো, চাউলুং চুকাফাৰ মূৰ্তিটো তেখেতে কিবা বীৰ লাচিত বুলি কৈছিলে, বীৰ লাচিতৰ মূৰ্তি কিবা সমদল এটাত। অকণমান ভিডিঅ'টো মই দেখিবলৈ পাইছিলোঁ। তেনেকৈ সাধাৰণ কথাবিলাক তেখেতে যদি ভুল কৰে, সাধাৰণ ল'ৰা ছোৱালীৰ মাজত তেখেতে শিক্ষা বিলাবলৈ যাওঁতে এই সাধাৰণ জেনেৰেল নলেজৰ যিবিলাক কথা, সেইবিলাকতো ভুলভাৱেই শিক্ষা দিব চাগে। গতিকে সেইটো কাৰণে তেখেতক মই এই কথাখিনিৰ পৰা অকণমান অধ্যয়ন কৰি পেলাই সাধাৰণ কথাবিলাক যাতে দ্বিতীয়বাৰ কোনোদিনে ভুলকৈ নকয়, তাৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আপোনালোকে কি ভাবে সেইটো বিষয়ত আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি ভাল পায় শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব। আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তেনেহ'লে আজিলৈ এৰিছোঁ, অন্য এদিন পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।